নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ মই এটা ধামাকাদাৰ ভিডিঅ' মাজলৈ। আজি আপোনালোকৰ লগত আলোচনা কৰিম আপোনালোকে যোনখন এটা স্ক্ৰীনত যিখন ফটো দেখা পাই আছে, এনেধৰণৰ এখন ফটো আপোনালোকে অতি সহজে কিদৰে এডিট কৰি বনাব। তাৰ বাবে আপোনালোকক এটা এপছ লাগিব, যিটো এপছৰ নাম হৈছে পিক্সেল। আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত তাৰ লিংক আছে, আপোনালোকে ডাউনলোড কৰি ল'ব। যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। লগতে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকে পিক্সেল লেব এপছটো অপেন কৰাৰ পিছতে যোনটো নিউ টেক্সট আছে আপোনালোকে ডিলিট কৰিব। ডিলিট কৰি আপোনালোকে থ্ৰী ডটত ক্লিক কৰিব। থ্ৰী ডটত ক্লিক কৰি আপোনালোকে ইমেজ সাইজত আপোনালোকে ক্লিক কৰিব। ইমেজ সাইজত ক্লিক কৰাৰ পাছতে আপোনালোকে কাষ্টমটোত ক্লিক কৰিব। কাষ্টমটোত ক্লিক কৰাৰ পাছত আপোনালোকে ইউটিউব থাম্বনেইল আপোনালোকে চিলেক্ট কৰি অ'কে কৰি দিব। তাৰপিছত আপোনালোকে কালাৰটো চিলেক্ট কৰি ল'ব। আপোনালোকে বেকগ্ৰাউণ্ড কালাৰটো আপোনালোকে চিলেক্ট কৰি ল'ব। বেকগ্ৰাউণ্ড কালাৰটো মই ব্লেক ৰাখিম, আপোনালোকে ব্লেক ৰাখি ল'ব। এনেদৰে আপোনালোকে ব্লেক ৰাখি ল'ব। মই কালাৰটো এতিয়া চেঞ্জ কৰিছোঁ, বেকগ্ৰাউণ্ডটো মই চেঞ্জ কৰি দিছোঁ। আপোনালোকে বেকগ্ৰাউণ্ডটো আপোনালোকে চেঞ্জ কৰি ল'ব এনেদৰে। ৰাইট চিনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে ডান কৰি দিব। তাৰপিছত আপোনালোকে যোনটো প্লাছ চিন দেখা প্লাছ চিনত ক্লিক কৰি আপোনালোকে ফৰ্ম গেলাৰীত মানে ক্লিক কৰিব। যিখিনি PNG ফটো এড কৰিব লাগিব সকলোখিনি মোৰ ডেছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে প্ৰথমে গৈ সেইখিনি ডাউনলোড কৰি ল'ব। মই এতিয়া এড কৰিম, আপোনালোকে চাওক। ফটোখন আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি আপোনালোকে ৰাইট চিনত ক্লিক কৰি দিব। ৰাইট চিনত ক্লিক কৰি আপোনালোকে কি কৰিব, ছাইডত অলপ ক্লিক কৰিব। আপোনালোকে ইয়াত ক্লিক কৰিব। ইয়াত আপোনালোকে ক্লিক কৰি বিচাৰিব ৰিয়েলিটিভ চাইজ অপশ্যনটো আপোনালোকে বিচাৰিব। চাওক ৰিলেটিভ চাইজত আপোনালোকে ক্লিক কৰিব। ৰিলেটিভ চাইজত আপোনালোকে ক্লিক কৰি যোনটো আপোনাৰ ৱাইট দেখা পাইছে তাত আপোনালোকে অলপ ক্লিক কৰি আপোনালোকে এডজাষ্ট কৰি দিব। ফটোখন আপোনালোকে এডজাষ্ট কৰি দিব এনেদৰে সুন্দৰকৈ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ উপভোগ কৰিব, নহ'লে আপোনালোকে বুজি নাপাব। এডজাষ্ট কৰি আপোনালোকে ৰাইট চিনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে পুনৰ আপোনালোকে প্লাছ চিনডাল আপোনালোকে ক্লিক কৰিব। প্লাছ চিনডাল ক্লিক কৰি আপোনালোকে ফৰ্ম গেলাৰীত ক্লিক কৰিব। তাৰপিছত আৰু এখন ফটো এড কৰিব লাগিব। সকলোখিনি ফটো মোৰ ডেছক্ৰিপশ্যনত পাই যাব। আপোনালোকে প্ৰথমে আপোনালোকে এইবোৰ ডাউনলোড কৰি ল'ব। আপোনালোকে এখন আপোনালোকে এনেদৰে আপোনালোকে আকৌ পুনৰ ৰিয়েলিটিভ চাইজত যাব। ৰিয়েলিটিভ চাইজত গৈ এইটো আপোনাৰ ফুল স্ক্ৰীন কৰি ল'ব। এনেদৰে ৱাইটত ক্লিক কৰি 100 কৰি দিব। তাৰপিছত আপোনালোকে ৰাইট চিনত ক্লিক কৰি দিব। ৰাইট চিনত ক্লিক কৰি আপোনালোকে যোনটো টু বেক অপশ্যন দেখা পাইছে এইটো চাওক, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত পুনৰ আপোনালোকে প্লাছ চিনডালত যাব। অলপ এডজাষ্ট কৰি ল'ব এনেদৰে। পুনৰ আপোনালোকে প্লাছ চিনডালত যাব। প্লাছ চিনডালত গৈ আপোনালোকে ফৰ্ম গেলাৰীত গৈ আপোনালোকে আৰু এখন ফটো এড কৰিব লাগিব। আপোনালোকে ফৰ্ম গেলাৰীত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছতে আৰু এখন ফটো আপোনালোকে এড কৰিব লাগিব। এনেদৰে আপোনালোকে সুন্দৰকৈ এনেদৰে লৈ ল'ব। লোৱাৰ পিছত আপোনালোকে ৰাইট চিনত ক্লিক কৰিব। ৰাইট চিনত ক্লিক কৰি আপোনালোকে অলপ চাইজটো মিলাই ল'ব। এনেদৰে চাইজটো অলপ সৰু কৰি দিব। সৰু কৰি আপোনালোকে এনেদৰে আপোনালোকে মিলাই দিব। মিলাই আপোনালোকে সুন্দৰকৈ ইয়াত ৰাখি দিব। ৰাখি দিয়াৰ পাছতে আপোনালোকে পুনৰ আপোনালোকে ফৰ্ম গেলাৰীত ক্লিক কৰিব। ক্লিক কৰাৰ পাছতে এখন ফটো এড কৰিব লাগিব। হেপী নিউ ইয়াৰ এটা PNG ফটো আপোনালোকে এড কৰিব লাগিব। সকলোখিনি মোৰ ডেছক্ৰিপশ্যনত পাই যাব। আপোনালোকে এড কৰি ল'ব। এনেদৰে সুন্দৰকৈ এডজাষ্ট কৰি দিব। আৰু ভিডিঅ'টো যদি ভাল পায় এটা লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব এনেধৰণৰ ধামাকাদাৰ ভিডিঅ'ৰ বাবে। তাৰপিছত আপোনালোকে ৰাইট চিনত ক্লিক কৰিব। ৰাইট চিনত ক্লিক কৰি আপোনালোকে পুনৰ প্লাছ চিনডালত ক্লিক কৰি টেক্সট ক্লিক কৰিব। টেক্সট ক্লিক কৰি এনেদৰে আনি আপোনালোকে ডাবল টেপ কৰি আপোনালোকে লিখিব 2023 লিখি আপোনালোকে ডান কৰিব। ডান কৰাৰ পিছত অ'কে কৰিব। অ'কে কৰাৰ পিছত আপোনালোকে চাইজটো অলপ মিলাই ল'ব। চাইজটো মিলাই লৈ আপোনালোকে চাইজটো অলপ এনেদৰে মিলাই ল'ব। চাইজটো মিলাই লৈ আপোনালোকে ৰাইট চিনডালত আপোনালোকে ক্লিক কৰি দিব। ৰাইট চিনডালত ক্লিক কৰাৰ পাছতে ইয়াৰ আপোনালোকে ফন্টটো চেঞ্জ কৰি দিব। আৰু আপোনালোকে মিলাই লৈ আপোনালোকে ফন্টটো চেঞ্জ কৰি দিব। ফন্টটো চেঞ্জ কৰাৰ বাবে যোনটো আপোনালোকে ফন্ট দেখা পাইছে তাত আপোনালোকে ক্লিক কৰি আপোনালোকে ইয়াত আপোনালোকে ক্লিক কৰি দিব। মিম ফন্টত আপোনালোকে ক্লিক কৰি অ'কে কৰি দিব। চাওক কি সুন্দৰ হৈছে দেখিবলৈ ফটোখন। চাওক এনেদৰে অলপ এডজাষ্ট কৰি দিব আপুনি। এডজাষ্ট কৰাৰ পাছতে আপোনালোকে কি কৰিব, পুনৰ প্লাছ চিনডালত ক্লিক কৰি আপোনাৰ এখন ফটো এড কৰিব লাগিব। আপোনাৰ এখন ফটো এড কৰিব। ফটোখন আপোনালোকে প্ৰথমে আপোনালোকৰ বেকগ্ৰাউণ্ডটো ৰিমুভ কৰি ল'ব। যদি আপুনি বেকগ্ৰাউণ্ড ৰিমুভ কৰিব নাজানে, মোৰ ভিডিঅ' আপলোড কৰা আছে, আপোনালোকে মোৰ চেনেলত গৈ আপোনালোকে চেক আউট কৰিব পাৰে। আপোনালোকে ফটোখন সুন্দৰকৈ এডজাষ্ট কৰি ল'ব। এনেদৰে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, স্কিপ নকৰিব। এনেদৰে আপোনালোকে ফটোখন সম্পূৰ্ণভাৱে এডজাষ্ট কৰি ল'ব। ধুনীয়াকৈ সুন্দৰকৈ এডজাষ্ট কৰক। আপোনালোকে ভিডিঅ'টো চাই থাকক। যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব।
ছাইডত আপোনালোকে চাওক কপি এটা অপশ্যন পাইছে, এইটো চাওক কপি কৰি ল'ব ফটোখন। কপি কৰি আপোনালোকে ফটোটো ৰোটেট কৰি দিব। এনেদৰে আপোনালোকে ফটোখন ৰোটেট কৰি দিব। মই যেনেদৰে কৈছোঁ আপোনালোকে তেনেদৰে কৰিব। ৰোটেট কৰি আপোনালোকে অলপ তলৰ ফালে আনি এনেদৰে এডজাষ্ট কৰি দিব। চাওক সুন্দৰকৈ ভিডিঅ'টো। এতিয়া আমাৰ ফটোখন ৰেডি হৈ গৈছে। আপোনালোকে ছেভ কৰিবৰ বাবে থ্ৰী ডটত ক্লিক কৰিব। থ্ৰী ডটত ক্লিক কৰি আপোনালোকে এক্সপৰ্ট ইমেজত ক্লিক কৰি যোনটো কাষ্টম দেখা পাইছে তাত আপোনালোকে ক্লিক কৰিব। কাষ্টমত আপোনালোকে ক্লিক কৰাৰ লগে লগে অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছতে আল্টাত আপোনালোকে ক্লিক কৰি ছেভ টু গেলাৰীত ক্লিক কৰি দিব। ছেভ টু গেলাৰীত ক্লিক কৰাৰ লগে লগে আপোনাৰ ফটোখন ছেভ হৈ যাব। চাওক এইখনে হয় আমি যোনখন ফটো এডিট কৰিছিলোঁ, এখন সুন্দৰ লাগিছে দেখিবলৈ। যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। ধন্যবাদ। বাই বাই।